হাই গাইজ, মই ডিম্পী, অসমীয়া ছোৱালী ডিম্পীৰ অন্য এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ভাবিলোঁ আকৌ ভ্লগ এটা বনাই দিওঁ। কি কৰোঁ কি নকৰোঁ তাকে দেখাই থাকিম। দিনটো কিনো কৰিলোঁ কি নাই কৰা। সিবাৰ ভ্লগটো ইমান ভাল হোৱা নাই, তথাপিও নতুনকৈ চেষ্টা কৰিছোঁ, সেইকাৰণে অকণমান ভুল হ'লে ক্ষমা কৰি দিব। আৰু মোৰ ইমান ভিউৱেৰ্ছো নাই, ছাবস্ক্ৰাইবো নাই, তথাপিও লাহে লাহে কৰি থাকিলেহে আহিব যদি ভাল হয়। আৰু মোৰতো বিশেষ একো নাই, তথাপিও বনাই থাকিম, নিজৰ মনটোকে ভাল লাগি থাকিব। 10জনে চালেও বহুত ভাল দিয়কচোন। মই দিনটো কি কৰা নাই কি কৰিলোঁ 10জনে চালেও মোৰ কাৰণে বহুত যথেষ্ট। লাহে লাহে ভগৱানে যদি দিয়ে ছাবস্ক্ৰাইবটো হ'লে ভালেই ন। বাৰু দিনটো কি কৰোঁ কি নকৰোঁ তাকে দেখাই থাকিম। ব'লক তেন্তেহ'লে আজি ব্লগটো আৰম্ভ কৰোঁ। ইয়াত দালি, ৰঙালাও, কঁঠাল গুটি এনেকৈ কৰি লৈছোঁ। এয়া আদা নহৰু পেষ্ট, কেৰাহী গৰম কৰি তাৰপিছত আদা নহৰু দি দিছোঁ। একেলগে সকলোখিনি দি দিছোঁ। দালি দিছোঁ, নিমখ হালধি দি পেলাই অকণ সিজাই ল'ম। খাৰ দিম ইয়াত, খোৱা খাৰ নহয়, এইটো কলা খাৰ হ'ব, কলা খাৰ দিম। যোনটো কলগছৰ পৰা ৰেডি কৰা হয়। কলগছ যোনটো ভীমকলৰ কলগছ হ'ব লাগে, ভীমকলৰ কলগছ আনি তাক শুকুৱাই পুৰি এইটো কলা খাৰ বনোৱা হয়। ধুনীয়াকৈ সিজি আছে এইটো। আপোনালোকে নাভাবিব কি জংঘলী বনাইছে বুলিব, এনেকৈ মানুহে খাই নাই, কিন্তু সাৰ দিয়া গৈছে ন, ধুনীয়াকৈ সিজি যায় বস্তুখিনি। খায়ো ধুনীয়া লাগে, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। পানী সিজাৰ পিছত অকণমান পানী দিম, পানী দি পেলাই আৰু অলপ সিজিবলৈ দিম। ধুনীয়াকৈ সিজি আছে, উতলো আহিব। আমাৰ চব্জি ৰেডি হৈ গ'ল। তাৰপিছত মই বনাম নিমপাত। নিমপাত লৈছোঁ, এইটো পকা পাত আছিলে পেলাই দিছোঁ। নিমপাত, কেৰাহীটো গৰম হ'ল, তেল দিলোঁ। তাৰপিছত নহৰু দি দিম তাত। নহৰু দিয়াৰ পিছত আমি নিমপাতখিনি তাত দি দিম। দিয়াৰ পিছত ধুনীয়াকৈ অকণমান ভাজি ল'লেই হ'ল, আৰু যেনেকৈ ভাজে তেনেকেই। অকণমান কৰকৰীয়া নিচিনা হয়, খাবলৈ ভাল হয়। তিতা হ'লেও বস্তুটো খাবলৈ ভাল লাগে। আপোনালোকে এনেকৈ খাই চাব পাৰে, বহুত ভাল হয়। আমাৰ নিমপাতৰ তিতা ৰেডি। Hey guys, আকৌ আহি গ'লোঁ। মই কাম বন কৰি আজৰি হ'লোঁ। ভাত পানী খোৱাটো দোকান নহ'লে, কামৰ মাজত আলহী আহিলে, আলহীক চাহ ভাত বনাই খুৱাই পঠিয়ালোঁ। বেলেগ আলহী কোনো নহয়, মোৰ মামা ল'ৰা হয়। সি আহিলে, এফালে যাব আহিছিলে, সি কৈও অহা নাই যে আহিম বুলি। বিশেষ একো বনোৱা নাই, দেখিছে কি বনাইছোঁ। সেয়াই খাই বৈ কাম বন কৰি আজৰি হ'লোঁ। ভাবিছোঁ এতিয়া আকৌ কথা পাতোঁ আপোনালোকৰ মাজত। কি কৰোঁ কি নকৰোঁ দেখাই থাকিম। আপোনালোকে বাৰু এতিয়া গৰমত ছালৰ যতন লৈছেনে? মই বিশেষ তেনেকৈ একো লোৱা নাই, ভাবিছোঁ লওঁ বুলি। আগতে লৈছিলোঁ ঠাণ্ডা দিন যেতিয়া হৈছিলে, তাৰপিছত যেতিয়াই লকডাউন কৰোণা যেতিয়াই হৈ গ'ল, তেতিয়াৰ পৰা লগাব পৰাই নাই। মুখৰ যতন ভালকৈ ল'বই পৰা নাই। ভাবিছোঁ আজি লওঁ, বহুত দিন হ'ল লোৱাই নাই। আৰু কি লগাওঁ দেখাওঁ নহ'লে। মই এয়া লৈছোঁ বেচন দুচামুচ, আৰু এয়া গাখীৰ লৈছোঁ, আৰু এইটো এল'ভেৰা জেল, এইটো এল'ভেৰা জেল এচামুচ ল'ম। বেছি নলওঁ, অলপ অকণমান। আৰু গাখীৰ ল'ম। গাখীৰ আপুনি বেচনখিনি অনুযায়ী যিমান হয় মিলাই ল'লেই হ'ল। বহুত দিন হ'ল লগোৱা নাই, মই বোলো আজি আকৌ এবাৰ ট্ৰাই কৰি চাওঁ। ধুনীয়াকৈ ফিকা হৈ গ'ল। মই হালধি দিয়া নাই, হালধি আপুনি ইচ্ছা কৰিলে দিব পাৰে, মই হালধি দিয়া নাই। এতিয়া মুখত লগাম।
ৰাতিপুৱা 6টা বাজিছে। মই ৰাতিপুৱা সোনকালে উঠি মুখ ধোৱাই নাই। তেনেকৈ বোলো ভিডিঅ'টো মই শেষ অন্ত পেলাই লওঁ। আজি ভিডিঅ'টো দিব লাগিব, সেইকাৰণে এডিট কৰিবলগীয়া আছে। কিমান টাইমত দিব পাৰোঁ সেইটো ক'ব নোৱাৰোঁ। কালি মই এফালে গুচি গ'লোঁ, ভিডিঅ'টো কৰা নহ'লে। তাতো ইমান বিশেষ মই একো ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু ইমান ততাতৈয়া হৈ গ'ল, একো কৰিবই নোৱাৰিলোঁ, মানে ভিডিঅ' তুলিব নোৱাৰিলোঁ। তাত অলপ ফুল দেখিছে, ফুলখিনি ইমান মৰম লগা, মই সেইকাৰণে ফুলখিনি তাৰপৰা টুকি ৰাখিলোঁ। আজি ভাবিছোঁ, এতিয়া ৰাতিপুৱা ভাবিছোঁ মই বোলো ভিডিঅ'টো ইমানতে সামৰিলোঁ, বেছি দীঘল হ'লেও ভাল নালাগিব। সেইকাৰণে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে থকা আই বটনটো ক্লিক কৰি দিব। তেতিয়া মই দি থাকিবলগীয়া ন'টিফিকেশ্যনটো আপোনালোকে পাই থাকিব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে ধন্যবাদ। কি ক'ম আৰু, তাকে দিনটো শুভ হওক তাৰে কামনা কৰিলোঁ। বাই বাই।